এই সম্বৰ্ধনা পত্ৰ মই সম্বৰ্ধনা পত্ৰখন আপোনালোকৰ আগতে পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা দিনাংক 8 ফেব্ৰুৱাৰী 2025 সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত সমীৰণ ফুকন নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা শ্ৰদ্ধাভাজন ঘোষ জয় জয়তে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালৈ জ্ঞাপন কৰিছোঁ আন্তৰিক শ্ৰদ্ধা আৰু হৃদয় ভৰা প্ৰীতি সম্ভাষণ। শ্ৰদ্ধাস্পদ অসমৰ জাতীয় জীৱনৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চক বলিষ্ঠ নেতৃত্ব প্ৰদানেৰে সংগ্ৰামৰ কঠিন বাটেৰে প্ৰজ্বলিত প্ৰজ্ঞাৰ সাধনা আৰু ৰূপান্তৰৰ মন্ত্ৰ বুকুত পুথিত কৰি ৰাইজৰ মৰম আৰু সহযোগিতা সমল হিচাপে লৈ আপুনি নিস্বাৰ্থভাৱে অসমৰ প্ৰতিটো সংকটৰ সময়ত আই মাতৃৰ প্ৰতি সেৱা আগবঢ়াই অহোপুৰাত্ম কৰিলে। তাৰ বাবে আমি গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত জনসাধাৰণে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে আৰু এই মনৰ ভাৱ প্ৰকাশ কৰোঁতে দিল্লীৰ জনসাধাৰণে এবাৰ বিজেপিৰ পক্ষত মেণ্ডেট দিছে আৰু জনসাধাৰণে দেখাই দিছে যে সকলো চৰকাৰৰ পৰিৱৰ্তন গণতন্ত্ৰত হ'ব পাৰে, গণতন্ত্ৰত হয়। দীঘলীয়া শাসনৰ পৰিকল্পনাৰে থকা আপক বিদায় দিয়া গৈছে আৰু সেই সূত্ৰে আমি এই কথা অসমবাসী ৰাইজেও নিশ্চিতভাৱে লক্ষ্য কৰি ৰাখিব যে হিতাধিকাৰী সৃষ্টিৰে যে কেৱল নিৰ্বাচন জিকিব নোৱাৰে সেই কথা কিন্তু বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া ৰেচন দিয়া আপৰ চৰকাৰে বিদায় লোৱাৰ পাছত প্ৰতীয়মান হৈছে আৰু এই ক্ষেত্ৰত অসমবাসী ৰাইজেও আহিব লগা দিনত বিবেককেন্দ্ৰিক চিন্তাই নিজৰ যাত্ৰাটো অব্যাহত ৰাখিব। এই কথা হিমন্ত বিশ্ব শৰ্মাক মনত ৰাখি চৰকাৰ পৰিচালনা কৰিবৰ কাৰণে আজিৰ দিনটোত আমি আহ্বান জনাইছোঁ। দলীয় প্ৰতীকবিহীনভাৱে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰোঁতে অন্ততঃ এই কথাটো চাব লাগে যে পঞ্চায়ত আটাইতকৈ আমাৰ গ্ৰাছৰুট মূল তৃণমূল পৰ্যায়টো এই তৃণমূল পৰ্যায়ত যিসকল প্ৰতিনিধিক ৰাইজে নিৰ্বাচন কৰি পঠাব এই প্ৰতিনিধিগৰাকীৰ প্ৰকৃতাৰ্থত যিগৰাকী ব্যক্তিয়ে আচলতে প্ৰকৃতাৰ্থত চৰকাৰী সা সুবিধা পাব লাগে নাই সেই কথাটো চাইছে নাই। স্বজন তোষণ তাৰ পৰিহাৰ কৰি পেলাই দলীয় চিন্তা পৰিহাৰ কৰি যাতে যিসমূহ প্ৰতিনিধিয়ে জনসাধাৰণৰ সেৱাৰ বাবে ইয়াৰ লগত জড়িত হ'ব সেই চিন্তা যাতে জনসাধাৰণে কৰি বিবেককেন্দ্ৰিক ভোটেৰে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে সেই কথা আমাৰ আহ্বান থাকিব আৰু নিৰ্বাচনৰ নামত ইয়াত কেৱল হিতাধিকাৰী সৃষ্টিৰ পৰিৱৰ্তে জনসাধাৰণক কৰ্মমুখী কৰাৰ পৰিকল্পনালৈ যি আহিব সেইসকলক যাতে অগ্ৰাধিকাৰ দিয়ে তাৰ বাবে ৰাইজলৈ আমাৰ আহ্বান থাকিব। সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীৰ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে প্ৰজ্ঞাৰ থলী, সাধনাৰ থলী। মই একনিষ্ঠ এগৰাকী সেৱক হিচাপে বহু দীঘলীয়া সময় সদৌ অসম ছাত্ৰ সন্থাক সেৱা আগবঢ়াইছোঁ আৰু এতিয়া মূল সন্মুখত থাকি আমি নেতৃত্ব বহন কৰাৰ সুযোগ আৰু সুবিধা পাইছোঁ। এই সুযোগ সুবিধাৰে আমি সদৌ অসম ছাত্ৰ সন্থাক সেই পৰ্যায়লৈ লৈ যাব খোজোঁ যি সংগ্ৰামী ধাৰাটোক সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰাক অসমৰ জনসাধাৰণে শ্ৰদ্ধা কৰে, সন্মান কৰে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস প্ৰদৰ্শন কৰে। ৰাইজৰ আস্থা বিশ্বাসক সাৰথি কৰি সদৌ অসম ছাত্ৰ সন্থাক যাতে আমি অসমৰ বলিষ্ঠ এটা সংগঠন হিচাপে আগবঢ়াই লৈ যাব পাৰোঁ আৰু যিটো সংগঠনে অসমৰ জাতিটোৰ প্ৰতি হোৱা সকলো সংকটৰ সময়ত অসমৰ জাতিটোৰ প্ৰতি আহিব পৰা বিভিন্ন সমস্যাৰ সময়ত যাতে আমি মাৰ বান্ধি জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো নিৰ্বিশেষে জাতি জনজাতি সকলো ঐক্যবদ্ধ হৈ যাতে এটা বৃহত্তৰ অসমীয়া জাতি আমি প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ আৰু বিশ্ব দৰবাৰত শক্তিশালী জীয়া জাতি হিচাপে অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব। ছাত্ৰ ছাত্ৰীসকল, নিবনুৱাসকল, অসমৰ জনজীৱনেৰে জড়িত আন আন সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ লক্ষ্য থাকিব। আমি সদৌ অসম ছাত্ৰ সন্থাক সেই পৰ্যায়টোলৈ লৈ যাব বিচাৰোঁ যি পৰ্যায়ত প্ৰতিগৰাকী আই মাতৃ বা প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে যেতিয়া ৰাতিপুৱা প্ৰাৰ্থনা কৰে বিভিন্ন স্থানত, সন্ধিয়া যেতিয়া বন্তি জ্বলে, সন্ধিয়া ধৰ্মীয় স্থানত উপাসনা হয়, সেই সময়ত যাতে সদৌ অসম ছাত্ৰ সন্থাৰ উন্নয়নৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মময় ভৱিষ্যতৰ কাৰণে যাতে প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তি অভিভাৱকে আমাৰ সৈতে আমাৰ কথা ভাবি যাতে উদ্দেশ্যজনক সেৱা জনায় তেনেকুৱা এটা পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাক লৈ যোৱাটো আমাৰ মূল লক্ষ্য। এই লক্ষ্যৰে আমি আগবাঢ়ি যাম।